পাণ্ডৱ হৈও মামা কি উপায়েৰে পঞ্চ পাণ্ডৱক কৰিবি না বিজয়ৰ ধ্বজা উৰুৱাও কুৰুক্ষেত্ৰ ৰণ প্ৰাংগণত। পাৰিম বাবা এতিয়াও জীৱিত এই বীৰ দুখন তোমাৰ আহুত আছে মোৰ অপাৰ শক্তি চলে মৰে কিবা পুত্ৰ ঘৰ হলেও সেই পাণ্ডৱক কৰিম বিনাশ। দাদা শুনি সুখী হলো তোমাৰ উৎসাহিত মানে হয় অটল বিশ্বাস মোৰ তোমাৰ ওপৰত। এই দুৰ্যোগতা মই ৰাজ্যক ঘূৰিব ইমান চেষ্টা কি অথলে যাব একে বল সকলো দি মন্ত্ৰণা কৰিছিল। বিভঙ্গে পলাইছে
বাবে তুমি কোনো চিন্তা নকৰিবা। সময়ত সকলো